নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। আৰু আমাৰ বিয়াখন আৰম্ভ হৈছে। বিয়াখন আচলতে দুদিনীয়া। আজি সকলোখিনি নিয়ম নীতি কৰি শেষ কৰা হ'ব। আৰু এফালে আৰতিও নাম গাই আছে। কালিলৈ আছে ৰিচিপশ্যন, আপোনালোকে চাই থাকক। এয়া হৈছে কইনাৰ মাক। নিয়ম মতে এনেদৰে মাকে নাতি ল'ব লাগে বুলি কয়। এয়া লৈ আছে। আজিৰ এই ভিডিঅ'টোত আচলতে মোক দেখা নাপাব, কাৰণ মই সেইদিনাখন যোৱা নাছিলোঁ। বাইদেউৰ পৰা এনেদৰে ভিডিঅ' ক্লিপ মই কেইটামান লৈ পিনে এনেকৈ কৰি দিছোঁ। আপোনালোকে সকলোৱে ভাল পাব বুলি আশা ৰাখিছোঁ। আৰু মোক দেখা পাব ৰিচিপশ্যনৰ দিনা। এনেদৰে পিঠা শুনা নিয়মটো কাৰ কাৰ ফালে আছে জনাবচোন। বহুত ভাল লাগে আচলতে এনেদৰে পিঠা খেলি। মাকক লগাইছে আৰু এতিয়া আহিছে বাইকে ল'বলৈ। সিহঁতে ল'ৰা লোৱাৰ লগতে ছোৱালীজনীক গিফ্টো দিছে। আৰু বহুত নিয়ম আছিলে। হয়তো মই যোৱা হ'লে সকলোবোৰ দেখাব পাৰিলোহেঁতেন অলপ অলপকৈ, কিন্তু সিহঁতে যিহেতু ভিডিঅ' বেছি কৰি থোৱা নাছিলে, যিকেইটা কৰি থ'লে সেইকেইটাকে দিছোঁ। আৰু এয়া বাইককো লগাই দিছে দেই পিঠা। আজি বিয়াৰ নিয়ম নীতিখিনি ইমানেই। আকৌ লগ পাই আছোঁ আপোনালোকৰ ৰিচিপশ্যনৰ দিনা। ভিডিঅ'টো শেষলৈকে চাই থাকক। নমস্কাৰ, আছামিজ ব্লগ জুৰি অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি বিয়া আছে, আৰু লগতে মোৰ ব্লগটো আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোকে চাই থাকিব। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু বিয়া আৰম্ভ হ'লে বাৰু এতিয়া আমি দোকানলৈ বুলি আহি আছোঁ। এয়া ল'ৰা ছোৱালীবোৰে মিঠাই খাই পেলাই দোকানলৈ লৈ আহিছোঁ। আৰু বিয়া দেখুৱাম বাৰু খানা পিনাবোৰ। চাই থাকিব শেষলৈকে ভিডিঅ'টো। মোৰ আগৰ ভিডিঅ'বিলাক যিসকলে চাইছে তেওঁলোকে নিশ্চয় ইহঁত দুজনীক দেখিছে। আৰু তথাপিও আকৌ কৈ দিছোঁ, ইহঁত দুজনী হৈছে মোৰ ভণ্টি। এজনী মামাৰ ছোৱালী, এইজনী। তাৰপিছত ইজনী হৈছে মোৰ নিজৰ ভণ্টি, আৰু এয়া তাইৰ ছোৱালী। আৰু মোৰ ভণ্টিবোৰৰ আছে ল'ৰা। আৰু এতিয়া গৈ আছোঁ আমি দোকানলৈ। আমাৰ বিয়া কইনা দে আছে। কইনা এনেকুৱা লাগিছে জনাব। ৰাইজ বহি আছে। আৰু এতিয়া আমি খাবলৈ বহিছিলোঁ। আৰু এয়া হৈছে আজি খানা। এইপিনে দালি, ভাজি আৰু পাপৰ, এইপিনে মাংস, এয়া ক্ষীৰ, আৰু আছিলে জলকীয়া ভাজি, পনীৰ চব্জি আৰু মাছো আছিলে, যি দেখুৱাবলৈ থাকি গ'ল আপোনালোকক। আজি খানা বিয়া বুলি ক'লে সাজি কাচি ফটো উঠাটো থাকেই। আৰু এইফালে কইনাৰ লগত পূৰা ফটো উঠাত বিজি। আৰু আমিও আহিলোঁ এতিয়া বাহিৰলৈ ফটো উঠিবৰ কাৰণে। আৰু লগতে অলপ ভিডিঅ' কৰি ল'লোঁ। আপোনালোকে শেষলৈকে চাই থাকক ভিডিঅ'টো। আৰু এতিয়া আছে আমি ভিতৰত। আন্ধাৰে হ'লহি, সেইবাবে ভিতৰলৈ গুচি আহিলোঁ। আৰু এতিয়া আমি বাই ভনীকেইজনী এনেকৈ সোমাই আছোঁ। ৰিলচো বনাইছিলোঁ, দেখুৱাবহে নহ'ল। এই নাচি দিছে অলপ। ভাত খোৱা আৰু এতিয়া ৰাতিৰ সাঁজটো খাবৰ কাৰণে আহিলোঁ। আজি বিয়া ঘৰত মানে দুবাৰ খালোঁ, ৰাতিপুৱা এবাৰ, ৰাতি এবাৰ। এইজনী হৈছে আমাৰ একেবাৰে সৰু মাহী। বহুত দিন লগ পোৱা নাছিলোঁ, আৰু চেনেলটো খোলাৰ পৰা লগ পোৱা নাছিলোঁ, আজি লগ পালোঁ।
আজি মানে আমি বিয়াৰ ঘৰত দুবাৰ খালোঁ, ৰাতিপুৱা এবাৰ আৰু এতিয়া গধূলি এবাৰ থাকিলোঁ যিহেতু সেইবাবে। আৰু এয়া বিয়া ঘৰত এতিয়া পূৰা ডান্স প্ৰগ্ৰেম চলি আছে ৰাতি, ভালকৈ চাই থাকোঁ। আৰু এফালে আমাৰ কইনায়ো কাপোৰ চেঞ্জ কৰি ল'লে। আচলতে আজি বিয়াখন আমাৰ মাহী ঘৰত, মাহী ছোৱালী ভণ্টিৰ বিয়া আছিলে, তুলনি বিয়া। কেনেকুৱা পালে আপোনালোকে জনাব। আৰু এইজনী আছে ডাঙৰ ভণ্টি, কইনাৰ বায়েক। আৰু বহি লৈ বেটীৰ লগত ডান্স চাই আছে এতিয়া। ইমানতে আজি ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ। আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু নতুনকৈ যিসকলে আহিছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ পাম মোৰ অন্য এটা ভিডিঅ'। বাই। আৰু লগতে মই ফটো কেইখনমানো এড কৰি দিছোঁ, আপোনালোকে ভাল পাব।